হেল্ল' চবকে নমস্কাৰ তো গুড মৰ্ণিং গাইজ তো এতিয়া যাই আছোঁ মানে এনে ওলাই একেদিন আমাৰ বৰষুণ পৰি আছে তো এনে এপাক ওলালোঁ আজি ফাইনেলি অলপমান বতৰটো ভালে আছে মানে ৰ'দ দিলে আৰু আজি 5 দিনমান মূৰত তো মানে আমাৰ এইটেজ ভাই আৰু মই যাই আছোঁ আজি এনে এপাক ওলাই দেউতাক ফাৰ্ষ্ট টাইম উঠাই লওঁ তাৰপিছত আৰু ক'ত যাওঁ কি কৰোঁ এবাৰ দুটা অলপ আলোচনা কৰিলোঁ যে ক'ত যোৱা যায় তো আলোচনা কৰি কিনে সৰভোগত যাই আছোঁ তো এটা মেজি চাবৰ কাৰণে তো মেজি বস্তুটো হৈছে যে জ্বলা মেজি নহয় যে উৰুকাত জ্বলা এইটো মেজি নহয় তো এখন মানে তাতে মানে মেজি এখন মানে ৰিজৰ্ট খুলিছে তাতে ৰিজৰ্ট মানে খাৱা দাৱাৰ পৰা চবখিনি তাতে আছে চ' তাতে যাই আছোঁ বৰ্তমান দুজনে সৰভোগত বুলি তো তাকো ক'লোঁ চ' আৰু ক'ত যাম এনেই পানীৰ বটল তো গমেই পাই আছে বৰষুণৰ বতৰ সেইকাৰণে ব্লগ চগ আপলোড কৰিব পৰা নাই এইকেইদিন আৰু আপোনালোকক কৈছিলোঁ নেক্সট ব্লগৰ এটা ছাৰপ্ৰাইজ আছে বোলে বাট ছাৰপ্ৰাইজটো মানে দিয়া নহ'ব কাৰণ আপোনালোকক নেক্সট কেতিয়াবা ছাৰপ্ৰাইজৰ কথাটো মানে নেক্সট ব্লগত কৈ দিম কেতিয়া ছাৰপ্ৰাইজ দিম তাৰপিছত নেক্সট ব্লগত ছাৰপ্ৰাইজটো দি দিম মানে ছাৰপ্ৰাইজৰ কথাটো মানে ভাবিছিলোঁ বাট নহ'ব এতিয়া তো চাওক আজি অলপমান এনে বতৰটো অলপমান ভালে আছে বাট এইকেইদিন বতৰটো ইমানেই বেয়া ঘৰৰ পৰা ওলাব পৰা নাই আৰু মোবাইলটো চাৰ্জ কৰিব পৰা নাই লগতে গমেই পাইছে আপোনালোকে তো অলপমান আজি আৰু বহুদিন মূৰত বাইকখন ওলোৱা নাছিলোঁ ধুই চুই কিনে সোমাই থৈ দিছিলোঁ তো আজি অলপমান ৰাইডত যাওঁ এনেকৈ ৰ'দ চ'দ দি থাকিলে ভাল লাগে বাট একেদিন এনেকুৱা বৰষুণ পৰিছে পূৰা মানে বানপানী হৈ গৈছে চব পিনে মানে এটা কোনো আমাৰ ইপিনে মানে জাগা নাই ক'তো মানে বানপানী নোহোৱা পুৰা ক্ষতি কৰিছিলে এইবাৰ বানপানীত তো বানপানীত মানে কোনো ব্লগ বনাব পৰা নাই কাৰণ মোৰতো গ'প্ৰ নহয় মোবাইল হয় যিহেতু মোবাইল হ'লে আৰু ইউজ কৰিব নোৱাৰে বৰষুণতো তো তাৰ কাৰণে ব্লগ বনাব পৰা নাই মই তো আজি এটা নতুন ব্লগ হ'লে আপোনালোকক স্বাগতম জনাইছোঁ তো আজি সৰভোগত মেজি চাব যাই আছোঁ কোনো জ্বলা মেজি নহয় চ' মেজি 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 এখন ৰেষ্টুৰেণ্ট নিচিনা আৰু বাপা পানী কেনেকুৱা ৰং পানী আহিছে বে নেক্সট লেভেল কালাৰ এইটো আমাৰ পানবাৰী নদী হয় তো এনেকুৱা অৱস্থা চাওক না পুৰা ধামাকা পানী হৈছে আৰু ইফালে পুৰা মাছ মাৰি আছে পুৰা মাছৰ উজান দিছে মাছ 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 পুৰা নদী হৈ গৈছে চব পিনে নদী এনেকুৱা পানী পুৰা ফিল্ডটোৱে বেলেগ লাগি আছে আজি ওলাই কিনে পুৰা পেলন ফুলন বাট আগত বহুত গৰু ছাগলী আছে বাট কি হয় দেখা নাযায় আৰু ভাই চাহাব মানে পুৰা পানীৰ কাৰণে মানে গৰুবিলাক পথাৰত দিব পৰা নাই যিহেতু তো ৰাস্তাতে এনেকৈ থৈ দিছে তো গাড়ী চলাত অলপ অসুবিধা পাই আছোঁ কি কৰিবা আৰু পানীয়ে খাই পেলাইছে চব চবপিনে খালি পানী 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 আজি একো ব্লগত বেলেগ একো দেখাব লগা নাই মেজিত যাই আছোঁ বাট চব পিনে পানী 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 হৈ আছে बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है ইফালে ইমান এটা পানী নাই বাট মানুহবিলাকে খেতিত কাম কৰি আছে যিহেতু মানে ৰুব এতিয়া ৰুৱা টাইম আহি গ'ল তো পানীটো চব পিনে হৈছে বাট ইপিনে অলপ কমেই আছে চাওক না আপোনালোকে এইটো চাইড কিন্তু পথাৰ হয় পুৰা নদী নিচিনা হৈ গৈছে পুৰা এনেকুৱা পানী পৰিছে না এইকেইদিন পুৰা কণ্টিনিউ পানী পুৰা একেবাৰে ঘৰৰ পৰা ওলাব নোৱাৰা নিচিনা কৰে তো আজি বাট নাই বাট ৰ'দটো অলপ ওলাইছিলে আৰু গেল খতম টাটা বাই বাই আৰু চাগে বৰষুণ আহিব বৰষুণ দিলেতো আৰু ৰিংকোট হোৱা নাই একো হোৱা নাই তো ভিজিব লাগিব আৰু কি আছে উপায়টো নাই মানে চকুটো মানে জহাই ঘূৰাই চাওঁ ইপিনে খালি পানী 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 তো আগৰ ভিডিঅ'টো আপোনালোকে বহুত মৰম দিছে তাৰ কাৰণে বহুত 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 থেংক ইউ মানে ভবা নাছিলোঁ যে ইমান পটকৈ মানে মোৰ ছাবস্ক্ৰাইব নাই একো নাই মানে এটা
ভিডিঅ'ত যে পটকৈ 1K 1.3K ভিউ আহি যাব আৰু এটা ভিডিঅ'ত 700 আহিছে বাট তাৰ নেক্সট ভিডিঅ'টোত বহুত আপোনালোকে মৰম দিছে তাৰ কাৰণে বহুত থেংক ইউ বহুত আপোনালোকে এনেকুৱা মৰম দি যাই থাকিব চ' আপোনালোকক নতুন নতুন ৰাইডৰ ভিডিঅ' আপোনালোকে পাই থাকিব ব্লগ পাই থাকিব চব পিনে পূৰা নদী হৈ গৈছে বে ধামাকা বৰষুণ না পূৰা নদী টাইপ লাগি আছে মানে নদীৰ কাষেদি পূৰা যাই আছোঁ এনেকুৱা ফিলিং লাগি আছে আহি কিনে পালোঁ বৰপুৰৰ ৰেলগেট মানে ৰামপুৰ পালোঁ আমি এতিয়া চাওক না পানী বাপ কি কৰে বে আৰে ৰাস্তাৰ মাজত ৰাখি কিনে কি কৰি আছে ইহঁতে সাইড কৰি কিনে কথা পাতিব নোৱাৰে নেকি নামি কিনে মানে য'তে ত'তে কথা পতাত মানে লাগি যায় মানে গাড়ী কথা পাতিব মন যদি ইমান ছাইডত বঢ়িয়াকৈ গাড়ীখন ৰাখি কিনে কথা পাতিলি হ'ল না পিছেদি কোন আহে কি কোন নাহে চ' ফাইনেলি আহি পালোঁ সৰভোগ পালোঁ এতিয়া আহি কিনে জাষ্ট চাওঁ টাউনৰ পিনে এৰি যাওঁ এতিয়া চাওঁ মেজিকটালৈকে যাওঁ কেনেকুৱা কি কৰিছে তো তাতে যাই কিনে গম পাম আৰু ফুচকা খাব গ'লে এতিয়া হিতেশপুৰ ফুচকা দোকানত যাই কিনে ৰখোঁ আগত ফুচকা দোকান আছে GRP কলেজৰ সন্মুখত মানে খাওঁ আৰু দে নাই গাড়ী নাই তো এতিয়া ইয়াৰ পৰা অলপ হাই ৰোডত উঠোঁ যিহেতু অলপ খালী বস্তু মনটা আহে না খালী এতিয়া আছেই মেজি আহি গ'লোঁ মেজি মানে ইপিনেদি যাব লাগিব মেজি ফাৰ্ষ্ট গেট মাছ মাৰি আছে যাই লওঁ আগতে মেজিত কি আছে কি নাই আপোনালোকক দেখাই আছোঁ বোলে না ছেকেণ্ড গেট মেজি মানে ৰাস্তাটো যদি ভাল হ'লে না পূৰা ভাল লাগিলে আহি কিনে অলপ ৰাস্তাটো বেয়া হৈছে আৰু এনেই তাতে বৰষুণ পৰিছে মোৰ পূৰা মানে গাড়ী শেষ পুরো লেতরা হবো আজি গাড়ী ওয়াটারফলস নাকি এইটো অফরোডিংটো নেক্সট লেভেল অফরোডিং হৈ আছে ও ভাই পোৱা নাযায় আৰু ৰাইট লেফ্ট যাই আছে পুৰা চাকাটো 20 পিনত মানে ইমান ৰাস্তাটো খাচ নহয় মানে য'ত বনাইছে যাৱাটো ৰাস্তাটো অলপ বেয়া আৰু ও মজা বাপৰে বাপ নেক্সট লেভেল পুৰা মাছ পানী কি পানী বে চব ফালে খালি পানী সিহঁতে খালি মাছে মাৰি আছে ফাইনেলি আহি পালোঁ আমি মেজি কিন্তু বৰষুণৰ কাৰণে অৱস্থা বেয়াই চাগে পিনে খালি পানী হৈ গৈছে বে ভাই মেজির উপরে পুরো পানি যাই আছে ভাই চাপ পানি মেজি ডুবি আছে দেখুন পানি দেখুন ও ভাই চাকাটো 20 পিনে বহুত স্লিপ কৰি আছে গাড়ীখন তাত থ'ব নোৱাৰিম চ' ইয়াতে গাড়ীখন ৰাখোঁ তো গাড়ীখন ইয়াতে ফাইনেলি পাৰ্ক কৰি থলোঁ তো আপোনালোকক অলপ দেখাবৰ কাৰণে চেষ্টা কৰিম এতিয়া बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है মানে মেইন সেলফি পইণ্ট ইটোই হয় তো বহুতে ইয়াতে কিজানি ফটো উঠিছে বা দেখাও পাইছে আপোনালোকে আৰু ইফালে সৰু সৰু ঘৰ বনাই থৈ দিছে এইকেইটা মানে এই নিচিনা আৰু মানে ইয়াতে বস্তু আনি কিনে দিব অৰ্ডাৰ দিলে ইয়াতে আহি কিনে আপোনালোকে আহি কিনে বহি খাই থাকিব পাৰিব আৰু বেকিৰ ফিল লৈ থাকিব পাৰিব আৰু কেইখনমান ইয়াতে এনেকুৱা ধুলনি দিয়া আছে চ' ইয়াতে আহি কিনে ধুলনি খাব পাৰিব আপোনালোকে আৰু পূৰা পানী বেকি দেখা নাযায় পূৰা ইমূৰ পূৰা ব্ৰহ্মপুত্ৰৰ নিচিনা হৈ গৈছে চাওক না আপোনালোকে
এইখন হৈছে বেকিৰ ওপৰেদি যোৱা ব্ৰিজখন নেক্সট লেভেল পানী হৈছে আজি ব্ৰহ্মপুত্ৰৰ ওপৰৰ নিচিনা হৈ গৈছে কেনেকুৱা পানী একদম পানী 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 চব পিনে তো কেইটামান এতিয়া আমি ফটো উঠিলোঁ এতিয়া তো ফটোকেইটা কেনেকুৱা হয় ইনষ্টাগ্ৰামত পাব আপোনালোকে তো ইনষ্টাগ্ৰামত যাই কিনে চাব হিতেশ ভাইক বোলে এটা ৰিল বনাই দিব লাগে ৰিলো বনাই দিওঁ তাক ফাইনেলি কেবিনৰ ভিতৰত আহি চালোঁ চ' কেবিনৰ ভিতৰত আহি চালোঁ চব বাহিৰে বনাইছে চব মানে বাহিৰে আৰু ৰুমটো বাহিৰে সজাইছে মজা আৰু লগতে ইপিনেদি বঢ়িয়া পূৰা মানে বেকিৰ ফিল্ড লৈ কিনে খাব আৰু ইয়াতে আহি কিনে আহক ফ্ৰেণ্ডৰ লগত আহক গাৰ্লফ্ৰেণ্ডৰ লগত আহক ক'ব লগা নাই আহি কিনে বিন্দাছ খাই যাওক ইয়াতে বেষ্ট ভাল লাগিছে জেগাটো আহি কিনে আপোনালোকক মেজি দেখালোঁ চ' ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বাট যিসকলে নতুন ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰি দিব ভিডিঅ'টো আৰু ধামাকা শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো তো বাই বাই টাটা আজি এইখিনিয়ে মানে বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো তো বাই বাই টাটা পূৰা ব্যস্ত মানুহ